ডালিৰ মচুৰ দালি কেজি কিমান? মচুৰ দালি যিকোনো আমি যেনেকুৱা নৰ্মেলি কিনো আমি 100 টকা 100 টকা আৰু চেনি চেনি 50 আৰু নিমখটো 10 টকা তো উদ্দেশ্যটো বুজি পাইছে বাংলাদেশী মিয়াকেইটা বহুত টাও হৈ গৈছে দেই বহুত টাও হ'ল এই অসমত ধুনীয়াকৈ খাবলৈ পাইছে যে বাংলাদেশত খাবলৈ নাই পোৱা হৈছিলে যে এইসকল অসমত আহি বহুত টাও হৈ গৈছে ইহঁতৰ তেল বেছি হৈ গৈছে কাৰ কাৰণে জানেনে এই কংগ্ৰেছীসকলে মূৰত তুলি ল'লে মূৰত সেইকাৰণে এই বাংলাদেশী মিয়াসকলৰ বহুত টাৰ হৈ গ'ল এই চৰকাৰে যে যি এতিয়া দিছে সুলভ মূল্যত দাইল চেনি আৰু নিমখ এইবিলাকক এইজনে প্ৰশ্ন কৰিছে কিমান নিকৃষ্ট হিচাপে এইজনে ভাবি লৈছে যে আমাৰ এই যি অসমীয়া খাতি অসমীয়াখিনিৰ যি নেকি দৰিদ্ৰ শ্ৰেণীৰ লোক আছে সেইসকলক এইজনে উপলুঙা কৰিবলৈ চেষ্টা কৰিছে মানে হাঁহিছে আপোনালোকে ভিডিঅ'টো প্ৰথম চাওক বহুত বেয়া ধৰণে হাঁহিছে মানে কাক হাঁহিছে বাৰু আমাৰ অসমীয়া দৰিদ্ৰ শ্ৰেণীক হহা নাই জানো হাঁহিছে নাই বাৰু এই দৰিদ্ৰ শ্ৰেণী যি নেকি এবেলা এমুঠি খাবৰ কাৰণে সদায় কান্দিবলগীয়া হয় 100 টকা 50 টকা 200 টকাৰ কাৰণে মানুহে কান্দি আছে আৰু এইজনে এই হাঁহিয়ে উৰুৱাই দিছে এইজন কোনো আমাৰ অসমীয়া মানুহ নহয় দেই এইজন হৈছে বাংলাদেশী এইজন আপোনালোকে চাব এই ভিডিঅ'টোত লাষ্টত মই দি আছোঁ ইয়াত লুঙি ধুতি পিন্ধি আছে আৰু ইয়াৰ উদ্দেশ্য কোনো নাই মই কৈছোঁ নহয় উদ্দেশ্য বেলেগ একো উদ্দেশ্য নাই এই লুঙি ধুতি আৰু কংগ্ৰেছ ইহঁতি একলগ হৈ আছে ইহঁতি অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে যে যি নেকি চৰকাৰে এই আঁচনি এইবিলাক যে দিছে সকলোবিলাক যে ফ্লপ হয় মানে দৰিদ্ৰ শ্ৰেণী অলপো যে সহায় হোৱা নাই তাকে বুজাবলৈ চেষ্টা কৰিছে এই ভিডিঅ'টোৰ যোগেদি এইসকলক আমি উচিত প্ৰত্যুত্তৰ দিবই লাগিব অহা 26ত আমি কংগ্ৰেছ আৰু মিয়াসকলক আমাৰ অসমৰ পৰা খেদিবই লাগিব আৰু তেতিয়াহে অসমখন শুৱলা হৈ থাকিব হয়তো আপোনাক নহয় আপোনাৰ মা আপোনাৰ ভনী আপোনাৰ বাইদেউ আপোনাৰ বোৱাৰীজনী হয়তো আপোনাৰ ঘৰৰ পৰিয়াল আৰু এনেকুৱাকৈ 1 ঘণ্টা বা 2 ঘণ্টাৰ পৰা মাত্ৰ 30 টকা 50 টকা ৰেহাই দি বহাই থৈছে 2 ঘণ্টাৰ পৰা তো গতিকে আপোনালোকে যে বুৰ্বক ইয়াতেই পৰিচয় আপোনালোক 2 ঘণ্টা মাত্ৰ 50 টকাৰ ৰেহাইত বহাই থ'ব পাৰিলে এইখন দোকানত সুলভ মূল্যৰ নামত কিন্তু ৰেহাই মাত্ৰ 12 টকাহে দিছে 1 কেজি চেনিত 12 টকা ৰেহাই দিছে আৰু মচুৰ দালিত 90 টকা দোকানত মই ইতিমধ্যে পাৰ্চনেল দোকানত গৈ কথা পাতি আহিলোঁ 90 টকাত মচুৰ দালি পোৱা যায় মাত্ৰ ইয়াত দি আছে 70 টকাত সুলভ মূল্যৰ দোকানৰ নাম লৈ আপোনাক 1 ঘণ্টাৰ পৰা বহাই থৈছে তাৰ মানে আপুনি বুৰ্বক কাৰণে আপোনাক 1 ঘণ্টাৰ পৰা বহাই থৈ দিব পাৰিছে চাওক মোৰ নিচিনা মানুহ ইয়াত 1 ঘণ্টা নবহে কাৰণ মই 70 টকাত ইয়াত কিনিব পাৰিম যদি তাত 90 টকাটো কিনিব পাৰে গতিকে নিজৰ হেৰিটো নিজে বচাওক আৰু যিকোনো সহায় বুলি শুনিলেই আৰু দৌৰিব নালাগে